যিহেতু মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ছোৱালীৰ নামকৰণ হ'ব আৰু সেই ভিডিঅ'টোত আৰম্ভণি হৈছিলে, সমাপ্তি এইটো ভিডিঅ'ত হ'ব আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিব ছোৱালীৰ নামকৰণ কেনেকৈ হয়। আৰু ঠিক তেনেদৰে সন্ধিয়া হৈছে, সন্ধিয়া সময়ত বিভিন্ন আমাৰ পৰিয়ালৰ মানুহ আহিছে, আমাৰ ছাৰ আহিছে, আমাৰ ওচৰৰ যিখিনি আমাৰ প্ৰিয়ংকাহঁতৰ ফেমিলি যিবোৰ আছিলে তেওঁলোকৰ সকলোবোৰ যাক যাক নিমন্ত্ৰণ কৰা হৈছিলে তেওঁলোক আহিছে। বিষয়টো মানে কি বিৰাটেই ভাল লাগিছে, যাক যাক নিমন্ত্ৰণ দিছোঁ তেওঁলোক আহিছে। তাৰপিছত বিশেষকৈ মিঠাই ব্যৱস্থা কৰিছিলোঁ, তাত বেলেগ নাছিলে বাৰু, মিঠাই ব্যৱস্থা কৰিছিলোঁ। মা আহিছে, খুৰী আহিছে, পেহী আহিছে, সকলো আহিছে, ওচৰৰ দাদাসকল আহিছে। এইটো বিৰাট এটা ভাল লাগিছে। আৰু যিহেতু ময়ো এটা নতুন অভিজ্ঞতা মানে সাক্ষী হৈ আছোঁ, ছোৱালীৰ নামকৰণৰ বিষয়ে অকণমান কৈ আছোঁ। যিহেতু মই বঙালী সমাজৰ ছোৱালীয়ে বিয়া পাতিছোঁ, তেওঁলোকৰ এটা নিয়ম আছিলে 6 দিনত মানে 6 গছি চাকি জ্বলাই তাত 6টা মানে নাম ৰাখা হয়। যিহেতু ৰাশি অনুযায়ী মই আগত ভিডিঅ'ত কৈছিলোঁ কি কি নাম হ'লে ভাল হ'ব। তাৰ ভিতৰতে মই 6টা ভাগ্য পৰীক্ষাৰ বাবে 6টা নাম ৰাখিছিলোঁ। আপোনালোকে চাকিৰ তলত দেখিছে, ইয়াত চাকিৰ তলত ধুনীয়াকৈ 6টা নাম আছে আৰু সেই নামসমূহ 6টা নামেই ধুনীয়া, তাকো মীন ৰাশি অনুযায়ী কৰা হৈছিল। আৰু লগতে মই এটা কথা কওঁ, মই ফেচবুকত যিহেতু ফেচবুক, ইউটিউব বা সকলো মানে ছ'চিয়েল প্লেটফৰ্মত দিছিলোঁ, তেওঁলোকৰ পৰা নাম বিচাৰিছিলোঁ আৰু বহুতে সহযোগ কৰিছে বা বহুতে কমেণ্ট কৰি জনাইছে, সেইটো কাৰণে ভাল লাগিলে। তাৰপিছত যিহেতু সকলোকে নিমন্ত্ৰণ দিছিলোঁ, যিসকল আহিছিলে আমাৰ তামোলবাৰীৰ পৰা তেওঁলোক গুচি গ'লগৈ আৰু ওচৰ চুবুৰীয়া তেওঁলোকেও গুচি গ'লগৈ। ইয়াৰ চাকি মানে 6 গছি চাকিৰ ভিতৰত কোন গছ শেষত জ্বলি থাকে সেই গছে তলত যিটো নাম থাকে সেইটোৱে হ'বগৈ। মোটামুটি ইয়াত দেখিছে আপোনালোকে প্ৰায় 2 গছি চাকি ইতিমধ্যে নুমাই গৈছে আৰু 4 গছিৰ ভিতৰত কোন গছ চাকি মানে শেষত জ্বলিব সেইটোৱে নাম ৰখা হ'ব। আৰু এনেকৈ আপোনালোকে দেখি আছে এটা এটাকৈ গৈ আছে, পিছত যিটো মাজৰ মানে আপোনালোকে দেখিছে মাজৰ চাকি গছিহে মানে ৰখিছেগৈ। আৰু এই মাজৰ চাকি গছি যিটো নাম আছে সেইটো নামেই ৰখোৱাৰ এটা নিয়ম তেওঁলোকৰ সমাজত আছে মানে। আৰু এইটো মানে বিৰাট এটা এক্সাইটমেণ্ট হৈ আছিলোঁ। আপোনালোকে দেখিছে শেষত তনয়া নামটো তাত আছিলে, তনয়া নামটো ৰাখিবলৈ কাৰণে আমি ভাবিছোঁ, কিন্তু আমাৰ আন এটাহে নাম আছিলে, চয়নিকা আছিলে। এতিয়া দেখা যাওক কি হয়। ভিডিঅ'টো ইমান আছে, ধন্যবাদ।